ধা কোৱা দেতা তুমি বাৰু এটা কথা জানানে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমৰ চিকিৎসাৰ এটা বিশেষ ৰেকৰ্ড আছে ৰেকৰ্ডটো কি তোমাক কৈছিলোঁ নেকি কোৱা নাই শুনা ভাৰতৰ ভিতৰত অসমত এনেকুৱা এখন চিকিৎসালয় আছে য'ত সৰ্পদংশনৰ মৃত্যুৰ সংখ্যা শূন্যত পৰিণত হৈছে অৰ্থাৎ সৰ্পদংশন কৰা ৰোগী যদি সেইখন হস্পিটেললৈ গৈছে 100 জনৰ ভিতৰত 100 জনেই জীৱন্ত অৱস্থাত ঘৰলৈ ঘূৰি আহিছে য'ত 2-4 জন মানুহৰ মৃত্যু হোৱাৰ সম্ভাৱনাই বেছি তুমি বাৰু জানানে হস্পিটেলখনৰ নাম কোৱাচোন এই কথাটো মই ক'তো পোৱা নাই তুমিয়ে কৈ দিয়াচোন তুমি পোৱা নাই মানে সৰু ছোৱালীৰ কাৰণে তুমি পোৱা নাই চাগে এই গৌৰৱৰ অধিকাৰী হৈছে ডিমৌ গ্ৰাম্য চিকিৎসালয় এই চিকিৎসালয়খনত সৰ্পদংশনৰ ৰোগীৰ মৃত্যুৰ সংখ্যা শূন্যত পৰিণত হৈছে আৰু সেই গৌৰৱৰ অধিকাৰী হোৱাত মানে প্ৰধান ভূমিকা লৈছে ডাক্তৰ সুৰজিৎ গিৰি নামৰ এজন চিকিৎসকে আৰু তেখেতৰ এটা টিমে গম পাইছেনে পাইছোঁ তেখেতসকলে যুঁজ কৰি আছে এই কামটোৰ লগত এই সম্পৰ্কে কালিলৈ আমি এটা ডিটেইলছ ভিডিঅ' দিম বা আজি সন্ধিয়া এনেকুৱা এটা ভিডিঅ' পাব সৰ্পদংশনৰ সচেতনতা সম্পৰ্কে আপোনালোকে নোচোৱাকৈ নাথাকিব Thank you very much. Please stay connected. Keep watching our videos and follow and share our videos.